হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। সকলোকে মোৰ চেনেল চয়নিকা এণ্টাৰটেইনমেণ্ট অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ অলপ ফুৰি আহোঁ আৰু সঁচাকৈ এই সেউজীয়া পৰিৱেশৰ মাজত মই ইমান ভাল পাওঁ নহয়, কি ক'ব আৰু এতিয়া আমি লগ হ'ম ধেমাজিত। লগ হৈ এখন চেলফি উঠি ল'লোঁ গাড়ীত বহি আৰু আমি যাব ওলাইছোঁ অৰুণাচল প্ৰদেশত থকা অতিকৈ ধুনীয়া পাহাৰীয়া ঠাই বদাক। Photo. Don't forget the way you look me in the eyes. And I keep you in my heart. In my heart is where you are. I still think of you. I want you coming back. I remember when we were staring photo. Don't forget the way you look me in the eyes. And I keep you in my heart. In my আহোঁতে পালোহি পাছিঘাট। ইয়াতে অলপ ৰখিলোঁ, ফটো উঠিলোঁ আৰু দুটামান ভিডিঅ' বনালোঁ। যিহেতু এতিয়া ৰিলছৰ ছিজন আৰু সঁচাকৈ ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ। I want you coming back. Call me when you want, baby, can't take it on my heart. Yeah, yeah, give me your love, yeah, yeah. Call me when you want, baby, can't take it on my heart. Yeah, yeah, give me your love, yeah, yeah, yeah. আমাৰ যাওঁতে পলম হোৱাৰ বাবে আমি ভাবিছিলোঁ যে পাছিঘাটৰ পৰা উভতি আহিম, কিন্তু তাত গৈ গম পালোঁ যে বদাকলৈ হেনো 17 কিলোমিটাৰ। তেন্তে আমি ভাবিলোঁ ইমান দূৰ আহিলোঁ যেতিয়া বদাকত গৈ আহোঁ, কিন্তু উৎপাতটো বেছি বাৰু মোৰেই আছিল বদাকলৈ যোৱা। আৰু এয়া পালোহি বদাক। ইমান ধুনীয়া পৰিৱেশ, হয়তো অকণমান আগে অহা হ'লে গধূলি হোৱাৰ আগে পোৱাহি হ'লে হয়তো আমি আৰু ধুনীয়াকৈ দেখিব পালোঁহেঁতেন। তথাপিও চাৰিওফালে সেউজীয়া পাহাৰ, নদী আৰু চৰাই চিৰিকটিৰ মাত ইমান ধুনীয়া। এয়াই হ'ল বদাক। পাৰিলে আপোনালোকো পৰিয়ালৰ সৈতে সময় উলিয়াই এপাক আহিব। আৰু ইমানতেই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।